Hello friends, welcome to my Papore Khawas channel Anjan Creation. আজি মই আপোনালোকৰ মাজত কোনো ধৰণৰ বেলেগ ভিডিও এটা লৈ আহিছো। আজি মই প্ৰথমবাৰৰ বাবে এটা মই रोस्ट কৰিম আৰু মই रोस्ट কাক কৰিম আপোনালোকক মই দেখাইছো। আজি মই रोस्ट কৰিম এখেতক মই रोस्ट কৰিম। আজি এখেতে এটা মানে এনেকুৱা কিছুমান ভিডিও বনায় মানে ফিউজ হৈ যাওঁ এই ভিডিও কথা দেখি। গতিকে ভাবিছো কি আপোনালোকৰ মাজত মই তেখেতৰ ভিডিওটো শ্বেয়াৰ কৰিম। ঘটনা হ'ল কি এই যিটো মোহময় ইউটিউবাৰ আছে এখেতে এনেকুৱা কিছুমান ভিডিও বনায় মানে অদ্ভুত বুলি ক'লেও ভুল নহয়, অদ্ভুত। গতিকে বেছি দেৰি নকৰোঁ, আহক এতিয়া মই ষ্টাৰ্ট কৰোঁ। ভিডিওটো যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু কাষত থকা ঘণ্টিটো ঢাং ঢাংকৈ বাজে মাত্ৰ ছাবস্ক্ৰাইব কৰি দিব। গতিকে আৰম্ভ কৰি দিম। এতিয়া প্ৰথমতে চাম এখেতৰ এটা ভিডিঅ' ক্লিপ। আহক ইয়াতে মই দেখুৱাই আছোঁ আপোনাৰ ছাইডত, এইটো ইয়াত ছাইডত দেখুৱাই আছোঁ। গতিকে এখেতে কি ভিডিঅ'টোত কি কৈছে। মই মোৰ ঘৰত নাই, মই আছোঁ মাহীয়াৰ ঘৰত। মাহীয়াৰ ঘৰত কোনো নাই আৰু মই মাহীয়াৰ ঘৰ ৰখাইছোঁ। বঢ়িয়া এটা টপ এতিয়া ঘটনা হ'ল কি ব্লগ আমি সঁচাকৈ বনাওঁ, ভাল লাগে ব্লগ বনাই। কিছুমানক মানুহক আমি ব্লগ দেখুৱাই আমি বহুত ভাল পাওঁ, তেওঁলোকেতো সেইবিলাক ব্লগ চাই। এতিয়া ঘটনা হ'ল কি এইটো কিবা ব্লগ হৈছে এই মোহময় ইউটিউবাৰ গৰাকী কি ক'ব বিচাৰিছে। আৰে ভাই চা, তই মাইহে আৰ ঘৰত যাওঁ, মহে আৰ ঘৰত যাওঁ, পেহীয়ে আৰ ঘৰত যাওঁ, সেইটো কিবা ক'ব লগা কথা নেকি? এইটো কিবা ভিডিঅ' হ'ল নেকি? কি ব্লগ বনাইছোঁ কিবা মই আজি মই নাই ঘৰত গৈছোঁ, আজি মই মাহী হাতাকে যাম। কিছুমান ইউটিউবাৰে আমাক দেখছি। আৰে তোৰ ভিডিঅ'টো চালিতো চবেই দেখাই পাব, সেইটোৰ কিবা ক'ব লগা কথা নেকি? আৰু মাহীয়ে হাতাকে গৈছা যা, তই আমাক তাতে ক'ব লগা কি আছে? তই মাহীয়াৰ ঘৰত কি দেখলি, কি বানলি, কি খালি, তাৰে লোকেশ্যনটো কেনে সেইগিলা দেখো না। তই মাহীয়াৰ ঘৰত গৈছা, পেহীয়াৰ ঘৰত এইবিলাক ক'ব লগা কথা নেকি? বাছ এতিয়া আমি আৰু এটা তেখেতৰ নেক্সট ভিডিঅ' এটা কৰিগে। আপোনালোকে চাওক, এই কপিটো ভালকৈ এবাৰ মন দি চাওক। দুটা তিনিটা মানুহৰ লগতে থকা যায়, শুনি থাকোঁ এখেতে কি কৰি আছে। তো আহি যদি সেই একলাই থাকিব লাগে কি ভাল লাগব ন। সেইকাৰণে গাড়ী আহি চাবা দেই। এখেতে ভিডিঅ'টোত কি কৰলাক আপুনি লগ পাইছে না? কান্দাত থকা এটা ৰাউণ্ড চিহ্ন দেখা পাইছে। ঠিকে আছে, তোৰ চলি দাউচি ভাল কথা, দাউৰবা লাগে শৰীৰৰ কাৰণে ভাল। কিন্তু এই যে মাজতে এটা যে ডাইলগ দিলি, চাবি দে কান্দাত এটা গাড়ী আছে কিবা আছে, সেইখিনি কথা ওচৰত যে ক'বা নৰলি হয়। এই যে তোৰ ব্লগটো বানতে সেই চলিটো যে দাউৰতে যে 1 কিলোমিটাৰ দূৰত গৈছি, মই যদি মাতো যদি শুনবি, ছোৱালী নাজানবি দে বাহিৰত পাতি গাড়ী চাড়ী আহিবা পাৰে, শুনছি নে পাছে সি এষাৰ কথা। তাৰমানে কি আমাক শুনাইছা আৰু আহোঁ এতিয়া আমি তেখেতৰ আৰু এটা ভিডিঅ' ক্লিপক লৈ কিনে। মই যিটো এটা মানে ইউটিউবাৰ আছে এখেতৰ কিছুমান কাম দেখা পালে মানে মাথাটো গৰম উঠি যাব, গৰম উঠি যাব। এতিয়া চাওক কিয় গৰম উঠব, মই আপোনালোকক এই ভিডিঅ' ক্লিপটোত দেখুৱাই আছোঁ। চাওক এই ভিডিঅ' ক্লিপটো ভালকৈ চাওক। সৰু চলি এইটো হুল্লা খেলবাৰ আছে, দেখোন কিয় হুল্লা খেলি আছে, সৰু চলিটো হুল্লা খেলি আছে, দেখোন কিয় বহি দিছো নহয়, বহি এই মস্ত ধুমাহান হাতীটোই সেই হুল্লাডালত যদি উৎসাহ সৰু চলি উঠা বস্তুখনত চিঙি পৰবা লাগিলে কি হ'লা হয়? যদি চিঙি পৰি মাতে যদি কটি ঠেকচা খাই পৰলি হয় কি হ'লা হয়? এতিয়া তই মায়ে কৈছা মস্ত ধুমা তিৰি হৈছা, ঠিক আছে, সেইবিলাকত উঠবা নালাগে না। কিয় উঠবা লাগে? মই ইউটিউবাৰ গৰাকী আপোনালোকক এনেকুৱা কামবিলাক কৰাত নাচাজে, বুজিছে না? নাচাজে, এইবিলাক সৰু চলিৰ কাম, সৰু চলিক কৰবা দিয়ক না। আপুনি এইবিলাক কিয় কৰবা লাগে? লাজ লাগা নাই এইগিলাখান কৰবা যাওঁতে? তাৰে বা কান্ধাৰ মানুহে মাহে দেখা পায় কি বা ভাবছি, অলপ ফেকনাখনো ভাববা লাগে। বাৰু হ'ব, এতিয়া আমি এইটো এৰিলোঁ। এতিয়া এখেতে এটা ব্লগ, এইটো ব্লগতে আছিল,
এই ব্লগটোতে তেখেতে এনেকুৱা এখন মানে হোটেলত গৈছে মানে ৰেষ্টুৰেণ্টত গৈছে য'ত মানে নিৰামিষ খানা খাব গৈছে গতিকে আপোনালোকে প্ৰথমতে ভিডিঅ'টো চাই লওক ভিডিঅ'টো চাই লওক আপোনালোকে অট'মেটিকলি বুজি পাব নিৰামিষৰ আইটেমটো ইমানে ধুনীয়া যে আপুনি মানে পাগল হৈ যাব ইমান ভাল লাগে খাই আৰু বহুত আইটেম দিয়ে সেইকাৰণে মই যে কৈছিলোঁ যে এই হোটেলখনৰ এটা বিশেষত্ব আছে বিশেষত্বটো এইটোৱে হ'ল নিৰামিষতে বহুত বিধ আইটেম বুজিলোঁ নিৰামিষ ক'লে আমি কি বুজি পাওঁ নিৰামিষ মানে কি য'ত মানে মাছ মাংসবিলাকৰ মানে ডিমা চিমা মাছ মাংসবিলাক একো নাথাকে ঠিক আছে নিৰামিষ শুদ্ধ নিৰামিষ মই প্ৰথমতে ভাবলোঁ কি হয় দে নিৰামিষ নকণ খাই ভালেই পাব নিৰামিষ ময়ো ভাল পাওঁ কিন্তু নেক্সট এইটো ভিডিঅ'ত আৰু এটা ক্লিপ চাওক সেইটোত দেখা পেলাই আপোনাৰ মাথা গৰম হৈ যাব নিৰামিষ মানে কি আপোনালোকে সেই ভিডিঅ'টোত চাই এই ক্লিপটো চালে আপুনি বুজি পাব চিকেন বাটাৰ মছলা লৈছিলোঁ টেঙাৰ আঞ্জা আৰু ভেদাইলতাৰ আঞ্জা আৰু ইয়াতে লৈছিলোঁ মাছ ভাজি এইখিনি হৈছে মাছ ভাজা অ' মা ময়ো আজিৰ পৰা নিৰামিষ খানা খাম মাছ মাংসৰ বুজি পাইছা না মোক লগি ন নিৰামিষ বানো মাছ মাংস নিৰামিষ বানো আজি নতুন টপিক এটা পাই গৈছোঁ মাছ মাংস নিৰামিষ গতিকে ময়ো আজিৰ পৰা কথা দিছোঁ ময়ো এনেকৈ মাছ মাংস নিৰামিষ সদায় খাম নাচা যে অলপ কথা কওঁতে অলপ ভালকৈ ক'ব লাগে নিৰামিষ বুলি কৈ আমাক লৈ গেলি লাষ্টত যাই মাছ মাংস দেখাই দিলি কিবা নিৰামিষ নেকি বাৰু এতিয়া নেক্সট এটা টপিকত আহি যাওঁ এইগৰাকীয়ে কণ্ঠটো বিৰাট সুন্দৰ শুৱলা তেখেতে যেতিয়া গান গাব তেখেতে গান গাই গাই বৰষুণো আনি দিব পাৰে পাহাৰ টুকুৰা টুকুৰা কৰি দিব পাৰে বেয়া ৰাস্তা ভাল কৰি দিব পাৰে বুজিছানে নাই পাগল মানুহক ভাল কৰি দিব পাৰে ইমান সুন্দৰ সুমধুৰ গান গায় আহক তেখেতৰ এটা গানৰ কলি আমি এই ভিডিঅ'ৰ মাজতে শুনিম শুনক গানৰ মাজে মাজে সৰু সৰু আলি হৈ গানটো গাই গাই আমি ফটো উঠাব গানৰ মাজে মাজে সৰু সৰু আলি হৈ গানটো গাই গাই আমি ফটো উঠাব কি গালাক আজি যদি এই গানটো যিটো গায়কে গাইছিল তেখেতৰ নাম আছিল ৰুদ্ৰ বৰুৱা আজি যদি ৰুদ্ৰ বৰুৱা যদি যিয়ে থাকলা হয় বা তেখেতে যদি থাকলা হয় যদি আজি এখেতৰ মুখেদি যদি এই গানটো যদি শুনলা হয় ভাবকচোন একবাৰ তেখেতৰ কি প্ৰব্লেম হলা হয় 100% দি কৈছোঁ এই গানটো শুনাৰ লগে লগে ৰুদ্ৰ বৰুৱা দেৱ ক'ৰবাত গুচি গেলা ইমান সুন্দৰ গান গাইছি হা তেখেত ক'ৰবাত গুচি গেলা হয় কি সুন্দৰ গান গাইছে আপোনাক এষাৰ কথা ক'ম মৌময়ীগৰাকী আপুনি গীত চিত গাওঁটো বন্ধ কৰক এখেত এনেহেন গান শুনা পালি মানুহ থিয়াই ঠাই মৰিব বুজিছে না গতিকে এনেহেন গান গাব নালাগে গাঁও যদি গাবি ভালকৈ গাবি নাগলি মনে মনে থাকবি কি গান গাইছা বে কি গান গাইছা সুন্দৰ গান তালিয়া আহোঁ এতিয়া নেক্সটত এই মৌময়ী ইউটিউবাৰ গৰাকীৰ কিছুমান সুন্দৰ সুন্দৰ ক্লিপ আহক এতিয়া আমি সেই ক্লিপকেইটা উপভোগ কৰোঁ अब की बरस है ये सावन जान न मेरे ले जाए धक धक मोरा जिया करे तन से चुनर जो उड़ जाए बोले जो कोयल बागों में बोले जो कोयल অ' মা মই শেষ গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত আপোনালোকে কি কি ক'ব বিচাৰে কমেণ্টত ক'ব ঠিক আছে মুঠতে এইবিলাক বেকাৰ যাওঁ